Hello everyone. Aspirant tuber আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত হিষ্ট্ৰীৰ 50টা কুৱেশ্যন আলোচনা কৰা হৈছে। ইয়াৰ পাছৰ ভিডিঅ'খিনিত আৰু 50টা কুৱেশ্যন এনেকৈ আলোচনা কৰা হ'ব আৰু তাৰ পাছৰখিনিত হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি সকলো কুৱেশ্যন আলোচনা কৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্ন, Who was the Viceroy of India during the partition of Bengal? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? চাৰিটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপচন হ'ব অপচন 2 লৰ্ড কাৰ্জন। বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড কাৰ্জন। সেকেন্ড কুৱেশ্যন, When was Bengal partition? কিমান চনত ভংগ কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ অপচন হ'ব অপচন 4 1905 চনৰ 16 অক্টোবৰ তাৰিখে। মডাৰ্ণ হিষ্ট্ৰীৰ বাবে বহুত প্ৰয়োজনীয় হয় প্ৰশ্নখিনি, আপোনালোকে মনত ৰাখি যাব। কুৱেশ্যন নম্বৰ 3, বাই হুইচ এক গভৰ্ণৰ অফ বেংগল বিকাম গভৰ্ণৰ জেনেৰেল অফ বেংগল? কোনখন আইনৰ দ্বাৰা বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰেগুলেটিং এক্ট অফ 1773। 1773 চনৰ ৰেগুলেটিং আইনৰ জৰিয়তে বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল। অপচন বি। অপচন 2। পাছৰ প্ৰশ্ন, এলাহাবাদ ট্ৰিটি ৱাজ চাইনড ইন বিটুইন? কাৰ কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভৰ মাজত। শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল, এইটো মনত ৰাখিব। পাছৰ প্ৰশ্ন, এলাহাবাদ ট্ৰিটি ৱাজ চাইনড ইন দ্য ইয়েৰ অফ? কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 3 1765 চনত। 1765 চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। পাছৰ প্ৰশ্ন, When was Assam province created? কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 3 1874 চনত। 1874 চনত অসম প্ৰদেশখন গঠন কৰা হৈছিল। পাছৰ প্ৰশ্ন, How many districts from Brahmaputra Valley were added in the newly created Assam province? নতুনকৈ গঠিত অসম প্ৰদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 6খন। নতুনকৈ গঠিত অসম প্ৰদেশখনত ব্ৰহ্মপুত্ৰ উপত্যকাত 6খন জিলা সংগঠিত কৰা হৈছিল। ইয়াৰ পাছৰ প্ৰশ্ন, Who was the first chief commissioner of Assam province? অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব R.S. কিটিংছ। অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত আছিল R.S. কিটিং। পাছৰ প্ৰশ্ন, ব্ৰিটিছ এনেক্স দ্য ব্ৰহ্মপুত্ৰ ভেলী অৰ দেন আছাম প্ৰভিন্স ইনটু দ্য ইণ্ডিয়ান ব্ৰিটিছ এম্পায়াৰ ইন দ্য ইয়েৰ অফ? ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1826 চনত। পাছৰ প্ৰশ্ন, When did British annex খাচী পাহাৰ? ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1833 চনত। 1833 চনত ব্ৰিটিছে খাচী পাহাৰ দখল কৰি লৈছিল। পাছৰ প্ৰশ্ন, When did British annex কাছাৰ? ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1832 চনত। 1832 চনত ব্ৰিটিছে কাছাৰ দখল কৰি লৈছিল। কুৱেশ্যন নম্বৰ 12, When did British annex জয়ন্তীয়া হিলছ? ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1835 চনত ব্ৰিটিছে জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰি লৈছিল। পাছৰ প্ৰশ্ন, When did British annex the province of Motok and Sodiya? ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব
1839 চনত ব্ৰিটিছে মটক আৰু শদিয়া ৰাজ্য দখল কৰি লৈছিল। পাছৰ প্ৰশ্ন, When did British annex the province of Khamti? ব্ৰিটিছে খামতি ৰাজ্য কেতিয়া দখল কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1843 চনত। 1843 চনত ব্ৰিটিছে খামতি ৰাজ্য দখল কৰিছিল। মডাৰ্ণ হিষ্ট্ৰীৰ সকলো ধৰণৰ প্ৰশ্ন ইয়াত আলোচনা কৰা হৈছে, গতিকে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়, আপোনালোকে প্ৰশ্নবিলাক মন দি শুনিব। পাছৰ প্ৰশ্ন, When did British annex the province of Singpho? ব্ৰিটিছে কেতিয়া সিংফো ৰাজ্য দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1843 চনতে। 1843 চনত ব্ৰিটিছে সিংফো দখল কৰিছিল আৰু খামতি ৰাজ্য দখল কৰিছিল। পাছৰ প্ৰশ্ন, When did British annex the area of Angami Naga Hills? ব্ৰিটিছে কিমান চনত আংগামীসকলৰ নগা পাহাৰ এলেকা নিজৰ লগত চামিল কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1854 চনত। 1854 চনত ব্ৰিটিছে আংগামীসকলৰ নাগা পাহাৰ একেলগে নিজৰ লগত চামিল কৰিছিল। পাছৰ প্ৰশ্ন, Who was the first Governor General of Bengal? বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ হ'ব ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছ বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল। পাছৰ প্ৰশ্ন, The Lieutenant Governor of Bengal at the time of partition of Bengal was? বংগভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? উত্তৰটো হ'ব এণ্ড্ৰিউ ফ্ৰেচাৰ। বংগভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ আছিল এণ্ড্ৰিউ ফ্ৰেচাৰ। পাছৰ প্ৰশ্ন, Who prepared the Bengal partition plan? বংগভংগৰ আঁচনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল? ইয়াৰ উত্তৰটো হৈছে এণ্ড্ৰিউ ফ্ৰেচাৰ। এণ্ড্ৰিউ ফ্ৰেচাৰে বংগভংগৰ আঁচনিখন তৈয়াৰ কৰি উলিয়াইছিল আৰু তেওঁ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰো আছিল। প্ৰথম নহয়, একচুৱেলি বংগভংগৰ সময়ত তেওঁ লেফটেনেণ্ট গভৰ্ণৰ আছিল। পাছৰ প্ৰশ্ন, How many divisions were separated from Bengal and added to Assam province? বংগ প্ৰদেশৰ পৰা কিমানটা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল? উত্তৰ হৈছে 3টা। বংগ প্ৰদেশৰ পৰা 3টা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল। পাছৰ প্ৰশ্ন, What is ৰিচলি পেপাৰ? ৰিচলি পেপাৰ কি? উত্তৰ হৈছে প্লেন অফ পাৰ্টিশ্যন অফ বেংগল। ৰিচলি পেপাৰ আছিল বংগভংগৰ যিটো প্লেন সেইটো আছিল। পাছৰ প্ৰশ্ন, What was the capital of Eastern Bengal and Assam? পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল? উত্তৰ হৈছে ঢাকা। ঢাকা আছিল পূৰ্ববংগ আৰু অসমৰ ৰাজধানী। পাছৰ প্ৰশ্ন, How many districts were separated from Bengal and added to Assam province? বংগ প্ৰদেশৰ পৰা কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল? উত্তৰটো হৈছে 15খন। বংগ প্ৰদেশৰ পৰা 15খন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল। পাছৰ প্ৰশ্ন, What was the total population of newly created Eastern Bengal and Assam province? নতুনকৈ গঠিত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল? শুদ্ধ উত্তৰ হ'ব 3 crore and 10 lakhs। 3 কোটি 10 লাখ আছিল। পাছৰ প্ৰশ্ন, Who was the founder of Down Society? ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সতীশ চন্দ্ৰ মুখাৰ্জী। ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক আছিল সতীশ চন্দ্ৰ মুখাৰ্জী। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, Who was the first principal of Bengal National College? বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰ হ'ব অৰবিন্দ ঘোষ। অৰবিন্দ ঘোষ আছিলে বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ। পাছৰ প্ৰশ্ন, Who launched the জাৰ্নেল সঞ্জীৱনী? সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল? শুদ্ধ উত্তৰ হ'ব কৃষ্ণ কুমাৰ মিত্ৰ। কৃষ্ণ কুমাৰ মিত্ৰই সঞ্জীৱনী পত্ৰিকা প্ৰকাশ কৰিছিল। পাছৰ প্ৰশ্ন, Who launched the জাৰ্নেল সঞ্জীৱনী? সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৃষ্ণ কুমাৰ মিত্ৰ। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হু ৰট দ্য আৰ্টিকল বংগৰ সৰ্বনাশ। বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণ কুমাৰ মিত্ৰ। কৃষ্ণ কুমাৰ মিত্ৰই সঞ্জীৱনী পত্ৰিকা প্ৰকাশ কৰিছিল আৰু তেওঁৰ বংগৰ সৰ্বনাশ নামৰ প্ৰবন্ধটো ৰচনা কৰিছিল। পাছৰ প্ৰশ্ন, when and where was the first protest meeting held against the partition of Bengal? বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খুলনাত অনুষ্ঠিত হৈছিল। বেগেৰবাৰী 14 জুলাই 1905 চনত অনুষ্ঠিত হৈছিল। পাছৰ প্ৰশ্ন, হু ৰট দ্য সং হে বংগজননী স্বৰ্ণপৰাশৱী। হে বংগজননী স্বৰ্ণপৰাশৱিনী। হে বংগজননী স্বৰ্ণপ্ৰসৱিনী শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুকুন্দ দাস। মুকুন্দ দাসে ৰচনা কৰিছিল। পাছৰ প্ৰশ্ন, ডিউৰিং দ্য স্বদেশী মুভমেণ্ট ষ্টুডেণ্ট ইউনিয়ন ৱাজ ফৰ্মড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ। স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল। পাছৰ প্ৰশ্ন, হু ৱাজ দ্য এডিটৰ অফ বেংগলী। বেংগলী কাকতৰ সম্পাদক কোন আছিল? অতিকৈ প্ৰয়োজনীয় প্ৰশ্ন। উত্তৰটো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে বেংগলী কাকতৰ সম্পাদনা কৰিছিল। পাছৰ প্ৰশ্ন, হু ৰট দ্য সং আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি। আমাৰ সোণাৰ বাংলা শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? এইটো হয়তো সকলোৱে জানে। ইয়াৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল, যিটো বাংলাদেশৰ জাতীয় সংগীত হয়। পাছৰ প্ৰশ্ন, হু ৰট দ্য আৰ্টিকল ভাই ভাই এক ঠাই। ভাই ভাই এক ঠাই শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। পাছৰ প্ৰশ্ন, আণ্ডাৰ হুজ লিডাৰশ্বিপ বংগীয় কলা সংসদ ৱাজ এষ্টাব্লিছ। কাৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অৱনীন্দ্ৰনাথ ঠাকুৰ। পাছৰ প্ৰশ্ন, হু ৱাজ দ্য পেইণ্টাৰ অফ দ্য ফেমাছ পেইণ্টিং বংগমাতা। বংগমাতা ছবিখন কোনে অংকন কৰিছিল? ইয়াৰো উত্তৰ হৈছে অৱনীন্দ্ৰনাথ ঠাকুৰ। পাছৰ প্ৰশ্ন, হু পাছ দ্য ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট 1904। 1904 চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন কোনে প্ৰণয়ন কৰিছিল? শুদ্ধ উত্তৰ হ'ব লৰ্ড কাৰ্জনে। লৰ্ড কাৰ্জনে 1904 চনত ভাৰতীয় বিশ্ববিদ্যালয় আইনখন প্ৰণয়ন কৰিছিল। পাছৰ প্ৰশ্ন, হু এষ্টাব্লিছ বংগ জাতীয় বিদ্যালয়। বংগ জাতীয় বিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। পাছৰ প্ৰশ্ন, নেশ্যনেল এডুকেশ্যন কাউন্সিল ৱাজ ফৰ্মড ইন 1906 আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ। 1906 চনত কোনে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰাসবিহাৰী বোস। পাছৰ প্ৰশ্ন, when was Bengal National College established? শুদ্ধ উত্তৰ 15 আগষ্ট 1906 চনত। পাছৰ প্ৰশ্ন, হু ৱাজ দ্য এডিটৰ অফ দ্য বেংগলী মেগাজিন ভাৰতী পত্ৰিকা। ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব সৰলা দেৱী চৌধুৰীণী। ভাৰতী নামৰ পত্ৰিকাখন সম্পাদনা কৰিছিল। পাছৰ প্ৰশ্ন, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ ছিষ্টাৰ নিবেদিতা অৰ ভগিনী নিবেদিতা। ভগিনী নিবেদিতাৰ আচল নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাৰ্গাৰেট এলিজাবেথ নবল। পাছৰ প্ৰশ্ন, হু ফাউণ্ডেড স্বদেশী ভাণ্ডাৰ ইন 1897। 1897 চনত কোনে স্বদেশী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল?
শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 ৰবীন্দ্ৰনাথ ঠাকুৰে। পাছৰ প্ৰশ্ন হু ফাউণ্ডেড দ্য লক্ষ্মী ভাণ্ডাৰ এট কৰ্ণৱালিছ ষ্ট্ৰীট। কৰ্ণৱালিছ ষ্ট্ৰীটত কোনে লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব সৰলা দেৱী। পাছৰ প্ৰশ্ন হু এষ্টাব্লিছড ইউনাইটেড বেংগল ষ্ট'ৰ্ছ এট লালবাজাৰ। লালবাজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব আব্দুল হালিম গজনবী। পাছৰ প্ৰশ্ন হু এষ্টাব্লিছ বংগলক্ষ্মী কটন মিল। বংগলক্ষ্মী কটন মিল কোনে স্থাপন কৰিছিল? উত্তৰ হ'ব নীলৰতন চৰকাৰ। পাছৰ প্ৰশ্ন হু ষ্টাৰ্টেড বেংগল কেমিকেলছ ইন 1906। 1906 চনত কোনে বেংগল কেমিকেলছ নামৰ উদ্যোগটো মুকলি কৰিছিল? ইয়াৰ উত্তৰ হ'ব প্ৰফুল্ল ৰয়। পাছৰ প্ৰশ্ন হু এষ্টাব্লিছ দ্য ফেমাছ আইৰণ ফেক্টৰী ইন 1907। 1907 চনত কোনে বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল? শুদ্ধ উত্তৰ হৈছে জামছেদজী টাটা। পাছৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল ছামিট হেল্ড অন 17 ডিচেম্বৰ 1905 ইন বাৰাণসী আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অৱ। 1905 চনৰ 17 ডিচেম্বৰ তাৰিখে বাৰাণসীত কাৰ অধ্যক্ষতাত প্ৰথমখন ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ব RC দত্ত। পাছৰ প্ৰশ্ন হুৱেন ৱাজ অল ইণ্ডিয়া মুছলিম লীগ এষ্টাব্লিছড। কিমান চনত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছে? উত্তৰ হ'ব 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে।